এবাৰ স্বাগতম জনাইছো বহুত দিন বিৰতি লৈ ললো আপোনালোকৰ পৰা মই ভিডিও দিব পৰা নাছিলো বহুতখিনি নিজৰ কিছুমান অসুবিধাৰ কাৰণে দিব পৰা নাছিলো তাৰ পিছত আজি ভাবিলো যে এটা ৰিভিউ লৈ আহো আপোনালোকৰ ওচৰলৈ এটো কোনো পেড ৰিভিউ নহয় মই মোৰ নিজৰ ফালৰ পৰা এই প্ৰডাক্টটো ইউজ কৰি কেনেকুৱা পাইছো তাকে আপোনালোকৰ ওচৰত জনাবৰ কাৰণে এইটো মই আপোনালোকক ৰিভিউ দিম তাৰ প্ৰডাক্টটো কি হৈছে মই আপোনালোকক দেখাই আছো বলক তেন্তে আমি ভিডিওটো আৰম্ভ কৰি হৈ গৈছে এইটো মই ফ্লিপকাৰ্টৰ পৰা আনিছিলো ইয়াৰ ভিতৰত কি আছে আপোনালোক সকলোকে মই দেখাই আছো বলক তেনেহলে মই দেখাই দিম ইয়াৰ পিছত কি আছে প্ৰডাক্টটো মোৰ হৈ গ'ল এইটো হৈ গ'ল মামাআৰ্থৰ এটা ফেচ ৱাছ মামাআৰ্থৰ ভিটামিন সি ফেচ ৱাছ বুধহয়তো সকলোৱে মানে বহুতে ব্যৱহাৰ কৰে আৰু যিসকলে ব্যৱহাৰ নকৰে এই ফেচ ৱাছটো ব্যৱহাৰ কৰিব পাৰে মই বিশেষকৈ টিন এজাৰ্ছৰ কাৰণে কম যে যিসকলৰ পিম্পলছ আছে মুখত বা অইলি স্কিন হয় এইটো ফৰ অল স্কিন ইলুমিনেশ্যনৰ কাৰণে দিয়া আছে কিন্তু অইলি স্কিনৰখিনিও ইউজ কৰিব পাৰে মোৰ স্কিনটো অইলি হয় মোৰো বহুত পিম্পলছ আছিলে কিন্তু মই এইটো ইউজ কৰি পেলাই মই বহুতখিনি মানে ৰিলিফ পাইছোঁ পিম্পলছৰ পৰা সো মই এতিয়া কম যে ভিটামিন সি ফৰ্মিং যোনটো ফেচ ৱাছ হয় ইয়াতে ভিটামিন সি আৰু টিউমেৰিক থাকে ভিটামিন সিটো আমাৰ স্কিনৰ কাৰণে বহুতে ভাল হয় তাৰ পাছত যোনটো টিউমেৰিক হালধি আমাৰ স্কিনৰ কাৰণে বহুত হয় আমি কেঁচা হালধি কেতিয়াবা লগাওঁ পিচি লগাওঁ মইতো লগাওঁ বাৰু তাৰ পাছত এইটো ফৰ স্কিন ইলুমিনেশ্যনৰ কাৰণে বুলি কৈছে তাৰ পাছত এইটো হ'ল পেৰাবিন ফ্ৰী হয় পেৰাবিন বা সালফেট ফ্ৰী আমি ফেচ ৱাছ ইউজ কৰিব লাগে এইটো ডাৰ্মেটলজিকেলি টেষ্টেড হয় ডাৰ্মেটলজিষ্টে এই ফেচ ৱাছটো টেষ্টেড কৰি থৈছে তাৰপিছত ফৰ অল হেয়াৰ টাইপছ যোন আমাৰ হেয়াৰ টাইপছৰ লগত মিলি পেলাই স্কিনটো বনোৱা হয় যদি আমাৰ হেয়াৰটো অইলি হয় বা ড্ৰাই হয় তেনেকুৱা হ'লে আপোনাৰ ফৰ অল হেয়াৰ টাইপছৰ কাৰণে এইটো হয় যিকোনো আপুনি হেয়াৰ টাইপছত এই ফেচ ৱাছটো ইউজ কৰিব পাৰিব ফৰ অল স্কিন টাইপছো এইটো হয় তাৰ পাছত আপোনাৰ আহি গ'ল ডিৰেকশ্যন অফ ইউজটো কেনেকৈ কৰিব লাগিব ইয়াত সকলোখিনি ডিৰেকশ্যন দিয়া আছে আপোনালোকে ইয়াত এবাৰ পঢ়ি পেলাই ইউজ কৰিব পাৰে যিসকলে ভাবি আছে যে মামাআৰ্থৰ প্ৰডাক্ট এটা কিনো বা ইয়াত যিকোনো মানে ৰেটটো বেছি হয় ধৰক যিসকলে কিনিব পাৰে এইটো ইউজ কৰিব পাৰে মামাআৰ্থৰ প্ৰডাক্টটো 250 ml হয় যোনটো মই এইটো 300 ৰুপিজত আনিছিলোঁ ফ্লিপকাৰ্টৰ পৰা ইয়াত MRP 319 লিখা আছে কেতিয়াবা ফ্লিপকাৰ্টত আৰু বেছি অফাৰ দিলে আৰু বেছি কমি যায় ধৰি লওক 287 বা 270 এনেকুৱাটো আপোনালোকে পাই যাব বা 275 এনেকুৱাটো পাই যাব যদি আপোনালোকক লাগে মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে এবাৰ চেক কৰি ল'ব পাৰিব তাৰপিছত এই প্ৰডাক্টটো কেনেকৈ ইউজ কৰে এই প্ৰডাক্টটো ইউজ কৰিবলৈ বহুত বেছি ইজি হয় তাৰপিছত আপোনালোকে এইটো যোনটো এই ঢাকনখন এনেকৈ কৰি খুলি এইটো যোনটো আছে ন এইটো আপোনালোকে লাহেকৈ এনেকৈ চেপি দিলে মুখত এনেকৈ স্কিনত এনেকৈ কৰি চেপি যোনটো আপোনাৰ ইয়াত ফোমটো যোনটো ইয়াত লাগিব এইটো ধুনীয়াকৈ এবাৰ এণ্টি ক্লকৱাইজ এবাৰ ক্লকৱাইজ ডিৰেকশ্যনত ধুনীয়াকৈ ৰাব কৰি আপোনালোকে ফেচ ৱাছটো ইউজ কৰিব পাৰিব তাৰপিছত হৈ যোৱাৰ পিছত এইটো ধুনীয়াকৈ ধুনীয়াকৈ আকৌ এইটো চিষ্টেমত এনেকৈ লগাই পেলাই ধুনীয়াকৈ থৈ দিলে এইটো আপোনালোকে সকলোৱে এইটো ইউজ কৰিব পাৰিব মইতো এইটো ইউজ কৰা প্ৰায় 20 ডেজমান হৈ গৈছে মইতো ইউজ কৰি বহুত বেছি ভাল পাইছোঁ সেইকাৰণে মই আপোনালোককো ৰিকমেণ্ড কৰিম যাতে আপোনালোকেও এইটো ইউজ কৰিব পাৰে আপোনালোকে এইটো ল'ব পাৰে আপোনালোকে ইউজ কৰিব পাৰে আপোনালোকে যদি ইউজ কৰি আছে তেনেহ'লে মোক জনাই দিব কমেণ্ট ছেকশ্যনত যে আপোনালোকে ইউজ কৰি কেনেকুৱা পাইছে যে মই যিমান ভাল পাইছোঁ আপোনালোকেও সিমান ভাল পাইছে ফেচ ৱাছটোৰ ৰিভিউ ইমানখিনিয়ে আছিলে আজিলৈ ভিডিঅ'টো বেছি ডাঙৰ নকৰোঁ আজি অকল এটা প্ৰডাক্টৰ ৰিভিউ মই দিছোঁ তাৰ পাছত মই আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম আপোনালোকে মোক এনেকৈ ছাপোৰ্ট কৰি যাব মোৰ যদি ভাল পালে মোৰ এই ভিডিঅ'টো আপোনালোকে মোৰ ভিডিঅ'টো এবাৰ লাইক কৰি দিব আপোনালোকৰ সকলো ফ্ৰেণ্ডছৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে মোক এনেকৈ আশীৰ্বাদ দি যাব যাতে মই আকৌ আৰু নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিব পাৰোঁ ধন্যবাদ